লাহৰীঘাটত আমচুৰ উদ্যোগত সাৰ্থক জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি। যুৱ প্ৰজন্মৰ সাৰ্থক অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ অকাল বিয়োগত স্তব্ধ জনজীৱন। মহান শিল্পীজনক সমগ্ৰ অসমবাসীয়ে স্মৰণ কৰাৰ লগতেই লাহৰীঘাটতো ৰাজহুৱাভাৱে শ্ৰদ্ধাঞ্জলি জনালে জুবিন গাৰ্গক। লাহৰীঘাট বজাৰৰ মাজমজিয়াত আজি সন্ধিয়া মৰিগাঁও জিলাৰ লগতেই ব্যৱসায়িক সন্থাৰ সৌজন্যত মহান কণ্ঠশিল্পীগৰাকীক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। আৰু লাহৰীঘাটৰ লগতে নগাঁৱতো দেখা গৈছে যে জুবিন গাৰ্গৰ মৃত্যুৰ খবৰ পোৱাৰ পিছৰে পৰা সমগ্ৰ নগাঁৱতো তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাবলৈ হাজাৰ হাজাৰ অনুৰাগী ওলাই আহে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ অনুৰাগীসকলে বন্তি জ্বলাই ফুলৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। লাহৰীঘাটৰ পৰা আব্দুৰ ৰফিক আনছাৰীৰ ৰিপৰ্ট, এনি নিউজ 24।